কবিতাৰ শিৰোনাম ভিক্ষাৰী, কথা নিহাৰ নাথ, আবৃত্তি নিহাৰ নাথ। মই ভিক্ষাৰী, সঁচাই মই ভিক্ষাৰী, কিন্তু আপোনাৰ দৰে অসৎ লোকৰ পৰা কাঢ়ি খোৱা লেতেৰা ভিক্ষাৰী নহয়। আপোনালোক সমাজৰ এটা পিঠিত ৰক্ষক আৰু আনটো পিঠিত ভক্ষক, কিন্তু আপোনাৰ দৰে ৰক্ষকটো হ'ব নোৱাৰোৱে, কিন্তু ভক্ষকো হ'ব নিবিচাৰোঁ। আপোনালোকে হাঁহে, আমাৰ দৰে ভিক্ষাৰীবোৰে আনৰ পৰা খুজি মাগি গাঁতত গৰি কান্দি হাঁহি ভিক্ষা খুজিলে। আৰে ছাৰ, সাহস আছে যদি আমাৰ দৰে ভিক্ষা খোজক না। কাণখন অলপ পাতক আৰু কিমান মানুহৰ পইচা প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে ভিক্ষা কৰি খাব। যদি গাত হিম্মত আছে মৰমৰ ভিক্ষাৰী হওক, আমাৰ দৰে প্ৰকৃত ভিক্ষাৰী হ'বলৈ চেষ্টা কৰক, কিন্তু লেতেৰা ভিক্ষাৰী হ'বলৈ কেতিয়াও যত্ন নকৰিব।